নমস্কাৰ, মই আহিছোঁ গোলাঘাটৰ এনেকুৱা এখন ঠাইত য'ত ইমানেই ধুনীয়া পৰিৱেশ আছিলে। মেলেহোৱা গোলাঘাটৰ টাউনৰ পৰা 10 কিলোমিটাৰমান হ'ব চাগে। ইমানেই ধুনীয়া পৰিৱেশ আছিলে, আপোনালোকেও দেখি ভাল পাব। চাওকচোন বাৰু, মই আহিছিলোঁ এদিন ফুৰিবলৈ ইয়ালৈ। ইমানেই নেচাৰেল পৰিৱেশ আছিলে, বহুতো ধুনীয়া পৰিৱেশ। আপোনালোকে দেখিলেই গম পাব কিমান ধুনীয়া পৰিৱেশ। দৰ্জাখন সোমাই যাওঁতে আপুনি কেতিয়াও বিনা চাউণ্ডত সোমাই যাব নোৱাৰে, চাউণ্ড হ'বই। আৰু ঘৰখন ইমান ধুনীয়া সজাইছে, ইমান ধুনীয়াকৈ সজাইছে, চাওকচোন। দেখি মানে ক'ব নোৱাৰোঁ, ইমান ভাল লাগিছে। যদি কেতিয়াবা গোলাঘাট আহে, আপোনালোকে মেলেহোৱা এবাৰ ভিজিট কৰিব, বহুতেই ভাল পাব। বহুত ধুনীয়া পৰিৱেশ, পূৰা নেচাৰেল। বস্তুবোৰ মিউজিয়ামত ৰখাৰ দৰে সজোৱা আছিলে। চাওকচোন বাৰু আপোনালোকে, অকণমান দেখুৱাব চেষ্টা কৰিছোঁ। গোলাঘাট আহিলে এবাৰ ভিজিট কৰিব আপোনালোকে মেলেহোৱা। আহি ভাল পাব আপোনালোকে, বহুতেই ধুনীয়া আছিলে। ধুনীয়াকৈ সজাই থোৱা আছে বস্তুবোৰ। ভিডিঅ'টো আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।